তো বাহৰ চুঙাত মাংস বনালে প্ৰথমতে এনেকৈ ব্ৰইলাৰ মাংস আনি লৈছোঁ। তাৰপিছত ইয়াত আদা নহৰু পেষ্ট, অকণমান হালধি আৰু পিঁয়াজ মিক্স কৰি লৈছোঁ। তো চাই থাককচোন আমি কেনেকৈ বনাই আছোঁ। ইয়াত আদা নহৰু পেষ্ট, নিমখ দিলে হৈ যাব, বেলেগ নিদিলে কথা নাই। পিঁয়াজ চিয়াজ আমি অতিৰিক্তভাৱে পিঁয়াজ আৰু অকণমান হালধি দিছোঁ বাৰু। বাহৰ চুঙাত কেনেকৈ আপোনালোকে চিকেন বনাব সেইটো চাই লওক ভালকে। মই খুব সুন্দৰকৈ ঠেলি দিছোঁ, এনেকৈ লুকাই দিছোঁ যাতে ফিল আপ হৈ যায়। আৰু ইয়াত অকণমান আমি পানী দিম এতিয়া। এইটো ৰেচিপি আপোনালোকে ট্ৰাই কৰিব পাৰে ঘৰত। পানী অকণমান দি এয়া, পানী ইমানখিনি নালাগে। আপোনালোকে মাংসখিনি ভৰাওঁতে বাহৰ চুঙাত তাত পানী নিদিলেও কথা নাই, কাৰণ যিহেতু কেঁচা বাহৰ চুঙা ন, ইয়াত পানী থাকেই। আমাৰ এইটো পুৰা হৈ গ'ল। ইয়াত দেখিছে, ইয়াৰ ভিতৰত এতিয়া মাংসটো আছে, কেনেকুৱা অৱস্থাত আছে, কি আছে সকলোবিলাক দেখুৱাই আছোঁ। তো ফাইনেলি বাহৰ চুঙাৰ পৰা মাংসখিনি এনেকুৱা হৈ ওলালে, খুব ডেলিচিয়াছ হৈছে। আপোনালোকেও ট্ৰাই কৰিব পাৰে এনেকৈ। তো চাই লওক।